এখন সৰোবৰত এহাল ৰাজহাঁহে আনন্দ মনেৰে বাস কৰিছিলে। সৰোবৰৰ নিৰ্মল ঢৌ খেলা পানীত সিহঁতে সাঁতুৰি নাতুৰি দিন কটাইছিলে। দেখাত দুই ঢকঢকীয়া বগা, ঠোঁট টিকটিকিয়া ৰঙা, হস্তপুষ্ট গাৰ গঠন ৰাজহাঁহহালৰ এনে সুন্দৰ অৱস্থা এটা কাউৰীয়ে মন কৰি আছিলে। তাৰ গাৰ কলা বৰণ, কলা ঠোঁট আৰু লেংলেঙীয়া খোজ নিজেই পচন্দ কৰা নাছিলে। সি সদায় হাঁহহাললৈ চাই হুমুনিয়াহ কাঢ়ে। মনতে ভাবে, মই যদি সিহঁতৰ দৰে হলোহেঁতেন। কাউৰীজনীয়ে সদায় ভাবে, তাৰো কেনেকৈ গাৰ বৰণ বগা, খোজ গহীন আৰু হস্তপুষ্ট হ'ব পাৰে। সি সদায় এই চিন্তাতে হুমুনিয়াহ কাঢ়ি থাকে। কাউৰীজনীয়ে লক্ষ্য কৰিলে যে ৰাজহাঁহ ধুনীয়া হোৱাৰ কাৰণ হৈছে সৰোবৰৰ পানীত সাঁতুৰি নাদুৰি বুৰ মাৰি মাছ খেলুৱৈ পদুমৰ ঠাৰি সোৱাদ ধুনীয়া হ'ব পাৰিছে। সেইবাবে সি সৰোবৰত নামি বুৰ মাৰি মাছ বিচাৰোঁতে বিচাৰোঁতে হাৰাশাস্তি ভুগি এদিন শুকাই খিনাই মৰি থাকিল। এই কাহিনীটোৰ পৰা আমি বুজিলোঁ যে ঈশ্বৰে যাক যেনেকৈ সৃজন কৰিছে সেইদৰে থকাই ভাল।